নিলে তেতিয়া কোন ক'ত লগ খাইগে ঠিক নাই দেই। এইটো একেবাৰে মৰমৰ ভতিজা আচৰ্য দেই। বৰপাত্ৰ গোহাঁই আজি লাচিতৰ কিমান 400 বছৰীয়া যত্ন পাতিছে। এই আচৰ্য নাই সেইটো নগা ঘৰৰ মানুহ কনচেন বৰপাত্ৰ গোহাঁই। যেতিয়া আহোমৰ এই এজন মানে ৰাজকুঁৱৰী চক্ৰধৰ সেইজনী মানে গৰ্ভৱতী আছিলে। তেওঁ ক'লে ৰজা শংকৰদেৱ তেওঁ মানে নগা ল'ৰা এটা পাৰ হৈ গৈছিলে ৰাতিয়েদি। তেতিয়া সেই নগা ল'ৰাটো দেখি ৰাজকুঁৱৰীয়ে বৰ ভাল পালে। তেতিয়া ক'লে আৰু হেৰি লগাই দিলে এই ৰাজকুঁৱৰী সেইবিলাকে লগৰীয়াবিলাকে শংকৰদেৱ বোলে আপোনাতকে এই আপোনাৰ ৰাজকুঁৱৰীয়ে এই ল'ৰাটো ভাল
মনত